নমস্কাৰ জিকে আসাম চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ল্যাঙ্গুৱেজ 1 আসামিছৰ এলপিৰ বাবে যিখন আসামিছৰ পেপাৰ আছে সেই পেপাৰখনৰ আমি 30টা প্ৰশ্ন উত্তৰ সম্ভাব্য প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। আশা কৰো আপোনালোকে প্ৰশ্নসমূহৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব। আমি পুনে পলম নকৰি আৰম্ভ কৰিছো। প্ৰশ্ন নম্বৰ 1 প্ৰশ্ন নম্বৰ 1ত কৈছে অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? ইয়াৰ অপচন আছে তিব্বত বৰ্মী, অষ্টিক, আৰ্য আৰু অনাৰ্য গোষ্ঠীৰ। উত্তৰটো হ'ব শুদ্ধ উত্তৰটো অসমীয়া ভাষা আৰ্য গোষ্ঠীৰ অন্তৰ্ভুক্ত ভাষা। এতিয়া আমি যিখিনি পিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তাত আমি অপচন নিদিওঁ, আমি পুনে প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নত কৈছে আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজাজন কোন? উত্তৰ হ'ব নৰকাসুৰ। 3 নম্বৰ প্ৰশ্ন ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা? উত্তৰ 3টা। 4 নম্বৰ প্ৰাকৃত ভাষাৰ স্তৰ কেইটা? উত্তৰ হ'ব 3টা। 5 নম্বৰ অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি? উত্তৰ হ'ব কীৰ্তিলতা। 6 নম্বৰ সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়? উত্তৰ হ'ব চৰ্যাপদ। 7 নম্বৰ প্ৰশ্ন দিছে চৰ্যাপদবোৰত অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? উত্তৰ হ'ব ধ্বনিতত্বৰ লগত। 8 নম্বৰ দিছে অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি? উত্তৰ কৃষ্ণ কীৰ্তন। 9 নম্বৰ মাধৱ কন্দলীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? উত্তৰ হ'ব ৰামায়ণ। 10 নম্বৰ প্ৰহ্লাদ চৰিতৰ ৰচক হ'ল? উত্তৰ হেম সৰস্বতী। 11 নম্বৰ চৰ্যা গীতবোৰ কোন সময়ৰ ৰচনা? উত্তৰ অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত। 12 নম্বৰ সুধিছে অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? উত্তৰ 21টা। 13 নম্বৰত আছে অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা? উত্তৰ 8টা। 14 নম্বৰ কীৰ্তিলতা গ্ৰন্থৰ ৰচক কোন? উত্তৰ বিদ্যাপতি। তাৰপিছত আমি আহিছোঁ 15 নম্বৰলৈ। 15 নম্বৰত কৈছে অসমীয়া বুৰঞ্জী সাহিত্যবোৰৰ ৰচনাৰ স্থান আছিল? উত্তৰ হ'ব আহোম ৰাজসভা। 16 নম্বৰ অসমীয়া সাহিত্যত কোনে প্ৰথমে ৰামায়ণ অনুবাদ কৰিছিল? উত্তৰ হ'ব মাধৱ কন্দলীয়ে। 17 নম্বৰত সুধিছে পদ্মপুৰাণ গ্ৰন্থৰ ৰচক কোন? উত্তৰ সুকবি নাৰায়ণদেৱ। 18 নম্বৰত সুধিছে পাঁচালী কবি বুলি কাক জনা যায়? উত্তৰ হ'ব পীতাম্বৰ দ্বিজক। 19 নম্বৰত সুধিছে কোচ ৰাজত্ব কেতিয়া ধ্বংস হৈছিলে? উত্তৰ হ'ব সপ্তদশ শতিকাত। 20 নম্বৰত সুধিছে শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? উত্তৰ হৰিচন্দ্ৰ উপাখ্যান। 21 নম্বৰত সুধিছে গুণমালা কাব্য কি চন্দত ৰচা? উত্তৰ হ'ব কুসুমমালা চন্দত। 22 নম্বৰত সুধিছে মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হ'ল? উত্তৰ জন্ম ৰহস্য। 23 নম্বৰত সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখন কি? উত্তৰ হ'ব প্ৰতিমা। 24 নম্বৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম কোন চনত হৈছিল? উত্তৰ 1933 চনত। 25 নম্বৰত সুধিছে উৰ্মিলা নামৰ কবিতাটোৰ ৰচক কোন? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। 26 নম্বৰত সুধিছে লীলা কাব্যৰ ৰচক কোন? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। 27 নম্বৰত সুধিছে ৰম্যভূমি উপন্যাসৰ ৰচক কোন? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 28 নম্বৰত সুধিছে মেকং নৈ দেখিলো কাৰ ৰচনা? উত্তৰ হেম বৰুৱা। 29 নম্বৰ ৰাজসুই কাব্য কাৰ ৰচনা? উত্তৰ মাধৱদেৱৰ। আমাৰ শেষ প্ৰশ্নটোলৈ আহিছোঁ নাম মালিকা পুথিখনৰ মূল ৰচক কোন? উত্তৰ পুৰুষোত্তম গজপতি। বন্ধুসকল এই ভিডিঅ' আমি ইমানতে শেষ কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'বোৰত আৰু এনেধৰণৰ সম্ভাব্য প্ৰশ্ন উত্তৰ লৈ আহিম টেটৰ বাবে। আপোনালোকে যদি এতিয়াও আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি জিকে আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।